নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে আকৌ নতুন এটা ৰেচিপি লৈ আহিছোঁ। আজিৰ ৰেচিপিটো আপোনালোকক মই দেখুৱাম লোকেল মুৰ্গীৰ মাংসৰ ঝাল। এয়া চাওক, প্ৰথমতে মই মাংসখিনি এনেদৰে ধুই লৈ লৈছোঁ। এতিয়া মই এটা বাটিত এনেদৰে মই মাংসখিনি ভালদৰে টুকি লৈ লৈছোঁ। ইয়াতে মই নিমখ আৰু হালধি আৰু ইয়াতে মই কেঁচা মিঠাতেল অলপ দি ভালদৰে সানি লৈ ল'ম। এয়া মোৰ অলৰেডি সানি হ'লে ইয়াক মই অলপ দি থৈ লৈছোঁ। এতিয়া মই এখন ডিছত এয়া মই পিঁয়াজ কাটি লৈছোঁ, নহৰু পিচি লৈছোঁ, এয়া আদা পিচি লৈছোঁ। এতিয়া মই এখন ডিছত এয়া পিঁয়াজ, আলু আৰু এয়া মই টমেট'খিনি পিচি লৈছোঁ আৰু এয়া মেগী মছলা গুড়ি আৰু জালুকৰ গুড়ি লৈ লৈছোঁ। এতিয়া মই অলপ সময় মাংসখিনি ফ্ৰিজত ৰাখি এতিয়া মই কেৰাহীখন পাতি তেল গৰম হ'বলৈ দি ইয়াতে মই পিচি থৈ দিয়া নহৰু, পিঁয়াজ, আদাখিনি ভালদৰে দি ভাজ খাবলৈ দি লৈছোঁ। এয়া মই অলৰেডি ভাজ খাইছে। ইয়াতে মই এতিয়া বিলাহীখিনি দি ভালদৰে মই ভাজ দি লৈ লৈছোঁ। ইয়াতে মই এতিয়া জলকীয়া গুড়িখিনি দি লৈছোঁ। এয়া চাই লওক, ভালদৰে এনেদৰে লৰাই লৈ লৈছোঁ। ইয়াতে মই এতিয়া আলু, জালুকৰ গুড়ি আৰু মেগী মছলা দি ভালদৰে লৰাই লৈছোঁ। ইয়াতে মই মাংসখিনি দিও ভালদৰে লৰাই লৈ লৈছোঁ। এয়া চাই লওক, এতিয়া মই মাংসখিনি অলপ দেৰি সিজিবৰ কাৰণে এখন ঢাকনিৰে ঢাকি লৈ লৈছোঁ। এয়া মোৰ অলৰেডি মাংস সিজিলেই। এতিয়া মই ভালদৰে ইয়াক লৰাই লৈ ইয়াতে মই অলপ পানী দি লওঁ। এতিয়া মই অলপ সময় ইয়াক সিজিবলৈ কাৰণে থৈ ল'ম। এয়া মোৰ মাংস অলৰেডি সিজিলে। এতিয়া মই এটা বাটিত ভালদৰে কাঢ়ি লৈ ল'ম। আপোনালোকে এনেদৰে বনাই খাই চাবচোন আৰু কেনেকুৱা পায় মোক জনাব। এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি বেল আইকনটো নমাই দিব, যাতে মই আপোনালোকৰ মাজলৈ নতুন নতুন ভিডিঅ' লৈ আকৌ আহিব পাৰোঁ। আজিলৈ আহিছোঁ, নমস্কাৰ।